আপুনি চাই আছে মিড ডে প্লেগ ৰাজপথত গজল হাজৰ মুক্ত বিচৰণ কাৰ্বি আংলঙৰ বগৰীহাটৰ ৰাজপথত দেখা গ'ল বনৰীয়া হাতীৰ মুক্ত বিচৰণ 60-70টা হাতীৰ এটা জাকেট অঞ্চলত কেইবাদিনো ধৰি তাণ্ডৱ চলাই আছে মানুহৰ শস্য খাই তহিলং কৰাৰ লগতে ৰাজপথত অৱস্থান কৰি আতংকিত কৰিছে পথচাৰী বগৰীহাটৰ ৰাজপথত হস্তি বিচৰণ 60-70টা হাতী আছে এই জাকটোত আৰু এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে সেই স্থানত পথাৰৰ পকা ধান খাই দহিলং কৰিছে হাতী জাক 4-5 দিন পৰা হাতী কণ্টিনিউ একদম ধান খেতি পথাৰতে একদম দিনতে যেনেকৈ ছাগলী গৰু খায় তেনেকৈ খাই আছে বন বিভাগত বহুত মানুহে গৈছে জনাইছে জনোৱাৰ পিছতো তেওঁলোকে নাহে অলপ কেতিয়াবা আহিলে তেওঁলোকে আহি পেলাই এই কেইটামান ল'ৰা ছোৱালীৰ নিচিনা বম ফুটাই আহে আৰু গাড়ীৰ লগত গুচি যায় একো গুৰুত্ব নিদিয়ে এতিয়া আমালোকৰ নিজে খেতি কৰিছোঁ খেতি কৰা মানুহ আমালোকৰ চেছ আমি ক'ৰ পৰা যে চৰকাৰৰ ৰেভিনিউ দিম ক'ৰ পৰা চুক্তি দিম আমিতো একো ক'বই নোৱাৰে যে আমি কেনেকৈ আমি চলিম